হেল্ল' এভৰিৱান, মোৰ চেনেল ট্ৰিপ্টিলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই ধনিয়া আৰু বিলাহীৰ এখন টেষ্টি চাটনিৰ ৰেচিপি লৈ আহিছোঁ। ব'লকচোন চাওঁ আহক মইনো কেনেকৈ বনালোঁ এই ৰেচিপিটো। এই ৰেচিপিটোৰ বাবে মই 3টা বিলাহী লৈছোঁ, অলপ ধনিয়া লৈছোঁ, 5টা কেঁচা জলকীয়া লৈছোঁ আৰু 8 ফুটা মই নহৰু লৈছোঁ আৰু সোৱাদ অনুসৰি নিমখ লাগিব। প্ৰথমতে মই বিলাহীখিনি পুৰি ল'ম। বিলাহীকেইটা পুৰিবলৈ মই গেছটো জ্বলাই এনেকুৱা জালনা এখন বহাই দিছোঁ। ইয়াত এতিয়া বিলাহীখিনি থৈ দিম আৰু মই বিলাহীখিনিত অলপ মিঠাতেল লগাই লৈছোঁ। এতিয়া মই বিলাহীখিনি ভালদৰে পুৰি ল'ম। আপোনালোকে বিলাহীটো জুইটো পুৰি ল'ব পাৰে, মই গেছতে পুৰি লৈছোঁ। বিলাহীখিনি মই লুটিয়াই লুটিয়াই পুৰি ল'ম। বিলাহীকেইটা পুৰি হৈ গ'ল। এইখিনি এটা বাকলিখিনি গুচাই এই ধনিয়া, জলকীয়া আৰু নহৰুখিনিৰ লগত মই খুন্দনাত খুন্দি ল'ম। এয়া আমাৰ ধনিয়া আৰু বিলাহীৰ চাটনিখন ৰেডি হৈ গ'ল। মই পুৰা বিলাহীখিনিৰ বাকলিখিনি গুচাই ধনিয়া, নহৰু আৰু জলকীয়াৰ সৈতে এইখিনি খুন্দি ল'লোঁ খুন্দনাত। এইখিনি যদি মিক্সিত গ্ৰাইণ্ড কৰি দিয়ে ইয়াৰ টেষ্টটো অলপ কমি যায়, সেইকাৰণে পৰাপক্ষত পটাতেই পিচিব বা খুন্দনাত খুন্দি ল'ব এনেদৰে। তাৰপিছত ইয়াত সোৱাদ অনুসৰি নিমখ মিহলাই দিলোঁ আৰু ইয়াত একো দিব নালাগে। এইদৰে বনালে এই চাটনিখন খাবলৈ বহুত টেষ্টি হয়। আপোনালোকে এনেদৰে ট্ৰাই কৰিব আৰু কেনে পালে মোক কমেণ্ট কৰি জনাব। যদি আজিৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিব, ফেমিলি আৰু ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল বাটনটো ক্লিক কৰি অল কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি প্ৰথমেই পাব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।